নমস্কাৰ বন্ধুসকল, আহক এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা পোনপ্ৰথমে নমস্কাৰ, আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। তেতিয়া আজি আমাৰ পেজৰ তৰফৰ পৰা এটা কুৱেশ্যন আছিলে, যদি কুৱেশ্যনৰ এনচাৰটো আপুনি দিব পাৰে তেতিয়া আমাৰ তৰফৰ পৰা 1 লিটাৰ পেট্ৰল পাব। তেতিয়া আজিৰ প্ৰশ্নটো হ'ল, জুবিন দাই মৃত্যুৰ আগত শেষবাৰৰ বাবে কোনখন চিনেমাত অভিনয় কৰিছিল? রয় রয় বিনালে। ৰৈ ৰৈ বিনালে। হয় ৰাইজ, তেওঁ প্ৰশ্নৰ উত্তৰটো দিব পাৰিছে, ৰৈ ৰৈ বিনালে হয়। তেতিয়াহ'লে দাদাক আজি আমি পেট্ৰল দিব পাৰি বহুত সুখী হৈছোঁ। আজি প্ৰথম এজনক সুধিছোঁ, এজনে এনচাৰটো দিছে, ভাল লাগিছে। হে, আপোনাক পেট্ৰলটো দিব পাই আমি বহুত সুখী হৈছোঁ। এতিয়া আপুনি পেট্ৰলটো বাইকত ভৰাই লওক। সঁচাই মোৰ? সঁচাই, আপোনাৰ সঁচাই, মিছা নহয়। আমি ফেক ভিডিঅ' নবনাওঁ, সঁচাই আপোনাৰ। পেট্ৰল ভৰাবলৈ গৈছিলোঁ। পেট্ৰল ভৰাব গৈ আছিলে, এতিয়া আপুনি 1 লিটাৰ পেট্ৰল পালে। তেতিয়া আমাৰ এই ভিডিঅ'ত যে 1 লিটাৰ পেট্ৰল পালে, আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মই পেট্ৰল ভৰাবলৈ গৈ এতিয়া আছিলোঁ। ৰাইজক আপুনি কি ক'ব? ৰাইজক এইটো ক'ব বিচাৰিম, চবেই লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে দাদাই আগলৈ আৰু এনেকুৱা ভিডিঅ' কৰিব পাৰে, আপোনালোকে সহায় কৰিব। মোৰ এইখিনি কথা। ঠিক আছে, পেট্ৰলটো ভৰাওক আপুনি। হয় ৰাইজ, আপোনালোকে দেখিছে দাদা পেট্ৰল ভৰালে। তেতিয়া ৰাইজক এবাৰ কৈ দিয়ক, জয় জুবিন দা। জয় জুবিন দা। অলপ জোৰেকে কওক, জয় জুবিন দা।